हेलो फ्रेंड्स, स्वागतम जनाइছোঁ মোৰ চেনেল ভোজন কাশ্যপলৈ। আজি মই আপোনালোকক এটা ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। তো বলকচোন চাওঁ মই কি বনাই দেখুৱাওঁ আপোনালোকক। চাউল যিটো মই আধা ঘণ্টা আগত তিয়াই থৈছিলোঁ আৰু এতিয়া মই ভালকৈ ধুই ল'ম। ধুই লৈ মিক্সিত পিঠাগুড়ি খুন্দি ল'ম। আপোনালোকে যিকোনো ভাত খোৱা চাউল ল'লেই হ'ল। যিহেতু মই আপোনালোকক আজি বনাই দেখুৱাম ভাপত দিয়া পিঠা, তাৰ বাবে লাগিব পিঠাগুড়ি। দেখুৱাইছিলোঁ মই পিঠাগুড়ি চাউল মই তিয়াই থৈছিলোঁ, তিয়াই থৈ মিক্সিত পিচি গুড়ি কৰি লৈছোঁ। এয়া পিঠাগুড়ি আৰু এয়া নাৰিকল ৰুকা, এয়া ঘি, এয়া হ'ল চেনি আৰু লাগিব অকণমান সানিবলৈ অকণমান পানী আৰু 2টা কফি কাপ। যিহেতু মই পিঠাটো বনাম কফি কাপত, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথমতে দিছোঁ পিঠাগুড়ি, অলপ ৰুকা নাৰিকল, দিম সোৱাদ অনুসৰি চেনি। যোনে মিঠা খাই ভাল পায় তেওঁলোকে সৰহকৈও চেনি দিব পাৰে, ইমানখিনিয়ে যথেষ্ট। আৰু দিম অকণমান ঘি। এতিয়া মই এইখিনি সানি ল'ম। এতিয়া অকণমান পানী ছটিয়াই মই সানি ল'ম। অকণমান দিব, নামাত্ৰ। আৰু ভালকৈ সানি ল'ব, মিহি হোৱাকৈ সানি ল'ব যাতে গোটাটো নাথাকে। মই প্ৰেছাৰ কুকাৰত বনাম। মই ডোটো সানি থকালৈকে প্ৰেছাৰ কুকাৰত মই পানীটো দি দিছোঁ। মই প্ৰেছাৰ কুকাৰত আধা মগ পানী দিছোঁ, উতলিবলৈ দিছোঁ। আৰু তাৰপিছত মই হুইচেলটো আঁতৰাই খপটো মাৰি দিম। তাৰপিছত মই কফি কাপত তাত বনাম। এতিয়া মই কফি কাপকেইটাত তল চাইডে ফুটা কৰি ল'ম। এয়া মই ফুটা কৰি ল'লোঁ যাতে প্ৰেছাৰ কুকাৰখনৰ এই মুখাখনত সোমাই যাব পাৰে। এনেকৈ মই ফুটা কৰি লৈছোঁ। এয়া পানী উতলিবলৈ আৰম্ভ কৰিছে। মই এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন মাৰি দিম। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই কফি কাপটোত লাহে লাহে ভৰাম। বেছি হেঁচি দিব নালাগে, হেঁচি দিলে ভাপটো ভিতৰত নোসোমাব। সমান কৰি দিব যাতে পিঠাটো দেখিবলৈ ভাল হয়। এইটো চাওক, এনেকৈ ভৰাই ল'ব লাগিব। যেতিয়া কাপটো প্ৰেছাৰ কুকাৰটোত বহাব তেতিয়া গেছৰ জুইটো একেবাৰে ল' কৰি ল'ব যাতে আপোনালোকৰ হাত নুপুৰে। এতিয়া চাওক মই কেনেকৈ বহাইছোঁ। আৰু লাহেকৈ এখন সৰু প্লেট বা এটা বাতিৰে লাহেকৈ ঢাকি দিব। ঢাকি দি গেছৰ জুইটো একেবাৰে বহাই দিব যাতে পিঠাটো সোনকালে হয়। এইটো চাওক, প্ৰথমৰ পিঠাটো হৈ গৈছে। আৰু এইটো 1-2 মিনিটমান ৰাখি অকণমান ঠাণ্ডা হোৱাৰ পিছত, মোৰ যিহেতু 1-2 মিনিট হৈ গৈছে, এতিয়া উলিয়াব পৰা হৈছে। মই দেখাই দিছোঁ উলিয়াই। এনেকৈ কাঁহী বা প্লেট এখনত লৈ অকণমান এনেকৈ ঢকিয়াই দি উলিয়াই দিলে, এইটো চাওক ওলাই আহিল।
তেতিয়া মই বাকীকেইটা পিঠাও এনেদৰে বনাই ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত গাৰ্নিচিঙৰ কাৰণে অকণমান ৰুকা নাৰিকল থৈ দিছিলোঁ। যিহেতু লকডাউন, বাদাম পাবলৈ নাই, বাদাম-চাদাম পাবলৈ নাই, গতিকে মই নাৰিকল লৈয়ে অকণমান গাৰ্নিচিং কৰি দিছোঁ। আপোনালোকে বাদাম-চাদাম থাকিলেও দি ল'ব পাৰে, দেখিবলৈ শুৱনি হ'ব। হৈ গ'ল। এতিয়া গৰম গৰম চাহৰ লগত খাব পাৰে। ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।